মানুহে পালনহে নকৰে, অন্যথা মানৱতাতকৈ ডাঙৰ সম্পৰ্ক একো নাই। এটা সঁচা কথা যে টকাৰ অবিহনে জীৱনত সুখী হ'ব নোৱাৰি, কিন্তু সুখী হ'বলৈ অজস্ৰ টকাৰ প্ৰয়োজন নাই। লাগিলে আপুনি যিমানেই ভাল কামবোৰ কৰক, কিছুমান মানুহৰ দৃষ্টিত কিন্তু আপুনি সদায় বেয়া হৈ থাকিব। দুটা বস্তুৱে সদায় আমাক সুখী হোৱাৰ পৰা পৃথক কৰি ৰাখে: অতীতৰ মাজতে জীয়াই থকা আৰু আনৰ সুখক বেছি গুৰুত্ব দিয়া। জীৱনৰ এটা নিয়ম সলনি কৰি লৈছোঁ: যিজনে মোক মনত পেলাব তেওঁহে মোৰ মনত থাকি যায়। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে। যদি বিচাৰে, সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে। জীৱনত এনেকুৱা এজন মানুহ থকাটো খুবেই প্ৰয়োজন, যাৰ হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। জীৱনত এনেকুৱা এজন মানুহ থকাটো প্ৰয়োজন, যাক হৃদয়ৰ কথাবোৰ ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। জীৱনত পাহৰি পৰোঁ, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা সম্পৰ্কবোৰৰ লগত। ভাগ্য মানে আগৰ জন্মৰ কৰ্মফল, আৰু কৰ্মই ভাগ্য সলনি কৰিব পাৰে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰি যাওক, এদিন সফলতা নিশ্চয় আহিব। তোমাৰ জীৱনত যিমানে সমস্যা আহিব, সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। আনৰ কথা শুনাজনে ভাঙি যায়, আৰু নিজৰ কথা শুনাজনে নিজকে গঢ়ি তোলে। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। মানুহে কয়, পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয়, কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। চৰাইয়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে। সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ঢেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰত বিশ্বাস ৰাখক, আনৰ ওপৰত নহয়। No one can remain a single moment without action. Everyone should perform his duty, but he cannot desire fruits of his action. 5.0 পক্ষৰ পৰা মই ইমদাদ।